কিছুমান কথা সদায় নিজৰ মাজতে ৰখাটোৱে ভাল। নিজৰ সকলো অনুভৱ সকলোকে জনাব নালাগে, কাৰণ সকলোৱে সকলো কথা বুজি নাপায় আৰু সকলোৱে সকলো অনুভূতিৰ মূল্য দিবও নোৱাৰে। তুমি যিমানেই সহজ সৰল হ'বা, তোমাক মানুহে সিমানেই ঠগ প্ৰবঞ্চনা কৰিব। সেইবাবে ইমান সহজ সৰল নহ'বা। জীৱন পথত প্ৰতিটো খোজ দিয়াৰ আগত ভালদৰে ভাবি ল'ব, কাৰণ জীৱনত এটা সৰু ভুলৰ বাবেই সকলো হেৰুৱাব লগা হয়। এটা সৰু ভুলৰ বাবেই সকলোৱে ভাল গুণবোৰো পাহৰি যায়। ধাৰ আৰু ভালপোৱা তেওঁকহে দিব লাগে, যাৰ পৰা ঘূৰাই পোৱাৰ সম্পূৰ্ণ বিশ্বাস থাকে। নিজৰ জীৱনটো কাৰোবাৰ লগত তুলনা নকৰিব, কাৰণ চন্দ্ৰ আৰু সূৰ্য দুয়োটাই পোহৰ দিয়ে, কিন্তু তুলনা নহয়। যাৰ যেতিয়া সময় আহিব তেতিয়াই উজ্বলি উঠিব। বিশ্বাস কৰাত বাধা নাই, কিন্তু এজন মানুহক সিমানলৈকেহে বিশ্বাস কৰিব যিমানখিনিলৈকে তেওঁ যোগ্য। দৰকাৰতকৈ বেছি বিশ্বাস কৰিলে আপুনি কষ্ট পোৱাটো স্বাভাৱিক। সকলো সময়তে সকলোকে সহায় কৰি ভালপোৱা মানুহজনেও কিন্তু নিজৰ বিপদৰ সময়ত কাৰো সহায় নাপায়। অপ্ৰিয় যদিও সঁচা। বাৰিষা মাছে পৰুৱাক খায়, খৰালি পৰুৱাই মাছক খায়। সুযোগ সকলোৰে জীৱনলৈ আহে, অপেক্ষা মাথো সময়ৰ। জীৱনত সুখী হ'বলৈ বেছি টকা পইচাৰ প্ৰয়োজন নাই। আপোনাৰ যি আছে সেইখিনিলৈ সুখী থাকিলেই হ'ল। মনত ৰাখিব, ভাল সময়বোৰত আপোনাৰ কাষত সকলো থাকিব, কিন্তু বেয়া সময়বোৰত মা দেউতাৰ বাদে আন কোনো কাষত নাপাব।